बिधानसभा बिसायख'थिनि थाखाय मुखुब जादों मोनफ्रोमबो राजखान्थि दोलोफोरा। बिसायख'थिनि थाखाय खामानि मावनायखौ जागायबाय राजखान्थि दोलोफोरनि टिकेट दाबिदार दैदेनगिरिफोरा। बाक्सा जिल्लानि 44 नं मानास बिधानसभा समिस्थियाव बिसायख'थिनि थाखाय खामानि मावनायखौ जागायबाय बिपिएफनि टिकेट दाबिदार दैदेनगिरि दीपक कुमार कलिताया। दीपक कुमार कलिताखौ मदद होनो आवगायबोदों मानास बिधानसभा समिस्थिनि रायजोफोरा। দীপক কলিতা আমাৰ একেবাৰে অঞ্চলৰ ল'ৰা। তেখেতে আমাৰ এই অঞ্চলত প্ৰতিটো উন্নয়নমূলক কাম কাজত লাগি থাকে আৰু তেখেতে সুবিধা পালে যথেষ্ট কাম কৰিব বুলি আমাৰ পৰম বিশ্বাস আছে। मानासनि जायगानि मानसि हिसाबै बिपिएफ दोलोनि बिजाथि हिसाबै देग्लाय दीपक कुमार कलिताखौ लुबैदों रायजोफोरा। बेनि सायाव बिबुंथि लाखिदों मानास बिधानसभा समिस्थिनि रायजोफोरा। फै जों नायदिंनि रायजोफोरा माबायदि बिबुंथि होदों। বিচাৰিছোঁ মানাস সমষ্টিত এইবাৰে বিভিন্ন দলৰ পৰা বিভিন্ন কেণ্ডিডেট হ'ব। কিন্তু আমি এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ মানুহে ভাবি আছোঁ আমি দীপক কলিতাৰ কথা বিপিএফ দলৰ পৰা। তেখেত উদীয়মান ডেকা সৎ ল'ৰা, আমি এনেকুৱা এজন প্ৰাৰ্থীক বিচাৰি আছোঁ। বিপিএফে চাওক, বিপিএফেটো কাম কৰি আছে বিগত 5 বছৰ নাছিল যদিও আগত তেওঁলোকৰ কামৰ নিদৰ্শন আছেই আৰু তেওঁলোকে নতুন গঠন হোৱাৰ লগে লগে এতিয়া বিভিন্ন কামত আগবাঢ়ি গৈছে ইত্যাদিকে ধৰি আমি বহুত আশা কৰিব পাৰোঁ তেখেতসকলৰ পৰা। আৰু এতিয়া যিহেতু তেওঁলোক আহিছেহে মাত্ৰ 5 বছৰ বিৰতিৰ মূৰত, গতিকে আমি আগত কাম কৰা হিচাপে জানিব পাৰোঁ যে আশা কৰিব পাৰোঁ তেওঁলোকে নিশ্চয় আমাৰ হকে কাম কৰিব। দীপক কলিতা আমাৰ একেবাৰে অঞ্চলৰ ল'ৰা। তেখেতে আমাৰ এই অঞ্চলত প্ৰতিটো উন্নয়নমূলক কাম কাজত লাগি থাকে আৰু তেখেতে সুবিধা পালে যথেষ্ট কাম কৰিব বুলি আমাৰ পৰম বিশ্বাস আছে। যিটো দেখিলোঁ মানে বিভিন্ন দলৰ এই প্ৰতিনিধিয়ে আমাক বহুত কথা কয়, কিন্তু আমি যিহেতু নতুনকৈ সমষ্টিখন গঠন হৈছে মানাস সমষ্টিখন, তো ইয়াতে মানে বিপিএফৰ মানে টিকেট দিয়াটো আমি বিচাৰোঁ। কিয়নো মানে যোৱা যিখিনি মানে MCLA এই দলীয় পাৰফৰ্মেঞ্চটো চাই মানে বিপিএফ দলক একদম হিল দুলে মানুহে ৰাইজে বিচাৰিছিল। আৰু লগতে মই এই কথা কৈ থওঁ, যিহেতু বিচাৰিছিল BTCত, আৰু যদি আমি ইয়াৰে বিপিএফৰ তৰফৰ পৰা MLA পঠিয়াব পাৰোঁ আৰু ৰাইজৰ বেছি সুবিধা হ'ব বুলি মই ভাবোঁ। তেনেকুৱাতো বহুত আহি আছে কেণ্ডিডেট শুনি আছোঁ, কিন্তু মই যিহেতু অতপ্ৰতভাৱে মই দেখি আছোঁ দলীয় এই মানে বাৰ্তা বা ৰাইজৰ যিখিনি মানে মতামত, মানে দীপক কলিতা দেৱৰ নামটোৱে মানে ওলাই আছে। দীপক কলিতাই কেনেধৰণে কাম কৰিব বুলি দীপক কলিতা তেখেতে মানে নিষ্ঠাৰে কাম কৰিব বুলি আশা কৰোঁ আমি। তেখেতে যিহেতু মানে আগৰ পৰাই সমাজ লগত জড়িত আৰু বিভিন্ন দল সংগঠনৰ লগত জড়িত, আৰু তেখেতে অলপ মানে ষ্ট্ৰং হেৰিটো ৰাখিব বুলি মই ভাবোঁ। ৰাইজৰ কাম কৰিব না পাছ নিশ্চয় ৰাইজৰ কাম কৰিব। এইটো দলীয় হেঁচা থাকিব। যদি বিপিএফৰ ফালৰ পৰা তেখেতক মনোনয়ন পাৰ্টি হেৰি কৰে, তেতিয়াহ'লে নিশ্চয় মানে এইটো ভাল হ'ব বুলি আমি ভাবোঁ। হয়, এই মুহূৰ্তত মানে সেনেকৈ ক'ব গ'লে আমি বিগত ইমান বছৰে মানাস সমষ্টিত বাস কৰি আছোঁ, মানে সৰ্ব সমষ্টিত বাস কৰিছিলোঁ, এতিয়া মানাস সমষ্টি নতুনকৈ হ'ল। তো আমি এটা ভাল সুবিধা পাইছোঁ যে আমাৰ লোকেল এটা সমষ্টি হৈছে, আৰু ইমান দিনে আমি বিভিন্ন MLAৰ আণ্ডাৰত আমি আছিলোঁ, কিন্তু আমাক যিহেতু আমাৰ লোকেল কোনো নাছিল সেনেকৈ MLA, তো এইবাৰ এটা আমি ভাল সুযোগ পাইছোঁ। মানাস সমষ্টিৰ পৰা এজন আমাৰ লোকেল বিধায়ক বিচাৰিছোঁ আমি এজন। তো বিপিএফৰ ফালৰ পৰা ক'ব গ'লে মানে বিপিএফত বহুতেই লাগি আছে, কিন্তু আমাৰ চইজত মানে
আমি আমাৰ ওচৰৰে গাঁৱৰে আমাৰ উজান বাবাৰীৰ আওহাটাৰ ওচৰৰ গাঁৱৰে আমাৰ উদ্যম থকা এজন ডেকা ল'ৰা। তো তেখেতৰ যিবিলাক আমি চিন্তা ভাৱনা দেখিছোঁ, তেখেতে ভাল এটা ইয়াত আগবাঢ়ি আহিছে আৰু তেখেতকে আমি প্ৰাৰ্থী হিচাপে বিচাৰোঁ আৰু কি নাম তেখেতৰ? দীপক কলিতা বিচাৰিছোঁ। দীপক কলিতাই কাম কৰিব পাৰিবনে নোৱাৰে এই সমষ্টিত? আছে, আশা আছে তেখেতে পাৰিব এই সমষ্টিটোত ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিব। প্ৰাৰ্থিত্ব পোৱাটো কাক বিচাৰে এতিয়া আমিতো দীপক কলিতাকে বিচাৰিম প্ৰাৰ্থিত্ব পোৱাটো। উন্নয়ন কেনেধৰণৰ আশা কৰিছে? চাওক, মই উন্নয়ন বুলি ক'লে আমাৰ বাবাৰী অঞ্চলৰ যিবিলাক ৰাজহুৱা সমস্যা সেইবিলাক আগতে সমাধান কৰাটো আমি বিচাৰোঁ। যেনেকৈ আমি ইমান বছৰে মোৰ বয়সো বহুত হ'ল, 40 বছৰৰ ওপৰত হ'ল। আজিলৈকে আমি বাঁশবাৰীৰ পৰা মানাছৰ বৰপেটা ৰোডলৈকে যোৱা ৰাস্তাটো আজিলৈকে কমপ্লিট ভাল ৰাস্তা আমি যাই পোৱা নাই বৰপেটা ৰোডলৈকে। এইটো এটা আমাৰ বহুত ডাঙৰ সমস্যা, আমাৰ মানাছৰ কাৰণে হওক বা এই অঞ্চলৰ কাৰণে হওক। আজি চাওক, আপোনালোকে চাওক, আজিও যেনেকুৱা ৰাস্তাৰ অৱস্থা হৈ আছে, সেই ৰাস্তা দি মানুহ অহা যোৱা কৰাটো খুবেই কঠিন হৈ গৈছে। গতিকে আমি বহুত সেনেকৈ জ্বলা কালা আমি ভুগিছোঁ আগৰ পৰাও, আৰু স্কুল কলেজৰ ল'ৰা ছোৱালীখিনি অহা যোৱাটো বহুত অসুবিধা হৈ আছে। গতিকে মোৰ মতে সেই ডাঙৰ সমস্যাটো হ'ল সেইটো ৰাস্তাটো বনাব লাগে আগতে। আশা আছে তেখেতে কৰিব বুলি আমি আশা কৰিছোঁ, আৰু তেখেতে যিখিনি উদ্যম দেখিছোঁ তেখেতে ভালকৈ কাম কৰিব সমষ্টিৰ কাৰণে, আমাৰ লোকেল সমষ্টিৰ কাৰণে কাম কৰিব বুলি আশা কৰিছোঁ।